আবৃত্তি কৰিবলৈ লৈছো মৌচুমী ৰেখা খাওঁদৰ কবিতা নৱবৰ্ষৰ শুভেচ্ছা তৰুণলৈ। তোমালোক উদিত হোৱা ন সূৰুজ হৈ, যি সূৰুজৰ বাবে থাকে অনন্ত হেঁপাহ অনন্তৰ বুকুত, যি সূৰুজৰ ৰূপ দৰ্শনত ধন্য হয় পৰ্বতৰ টিং অথবা সমুদ্ৰ তীৰত ৰৈ থকা হাজাৰ ৰূপ পিয়াসীৰ জীৱন। তোমালোক উদিত হোৱা ন সূৰুজ হৈ, যাৰ পোহৰে নাশিব পাৰে এন্ধাৰ। এই ব্যস্ত চহৰৰ তিমিৰাচন্ন গলিবোৰত প্ৰয়োজন এতিয়া তোমালোকৰ। বিলাসী হোটেলৰ অনুচ্চ পোহৰবোৰত প্ৰয়োজন এতিয়া তোমালোকৰ। তোমালোকৰ প্ৰয়োজন বিয়াগুম সভা সমিতি অথবা বিয়াগুম অনুষ্ঠানৰ অন্ধকাৰ ঠাইবোৰত। এটা মাতাল ৰাতিৰ ৰাগীত শুই পৰা এজাক মানুহক জগাবলৈ তোমালোক উদিত হোৱা ন সূৰুজ হৈ। তোমালোকৰ তেজত আছে প্ৰচণ্ড বিদ্যুৎ, তোমালোকৰ চিয়াহীত আছে বিদ্যুৎ, বিদ্যুৎ মন মগজু আৰু দুচকুত। হে তৰুণ, যি সমুদ্ৰৰ পানীত তোমালোকৰ জনম, সেই সমুদ্ৰৰ গভীৰতা তোমালোকে জানিব লাগিব। যি পৰ্বতৰ টিঙত তোমালোকৰ উদয়ন, সেই পৰ্বতৰ বয়স তোমালোকে জানিব লাগিব। এটা উত্তৰ তোমালোকে উলিয়াব লাগিব সঠিক যোগ বিয়োগ পূৰণ হৰণেৰে। জগত পোহৰাবলৈ তোমালোক পোহৰ হোৱা, তোমালোক সূৰুজ হোৱা, সূৰুজ হোৱা। ধন্যবাদ।